নিজকে কেতিয়াও অসুন্দৰ বুলি নাভাবিবা, কাৰণ ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা। কিন্তু সপোনবোৰ দেখুৱাই মাজপথতে এৰি নিদিবা। চকু পানী তেতিয়াই আহে যেতিয়া মুখৰ কথা বুকুত আহি আঘাত কৰে। অতীত আৰু ভৱিষ্যত দুয়োটাই বহুত অদ্ভুত। অতীত ঘূৰি নাহে আৰু ভৱিষ্যত জানিব পৰা নাযায়। অথচ মানুহে অতীতক লৈয়েই কষ্ট পায়, ভৱিষ্যতক লৈ চিন্তা কৰে আৰু বৰ্তমান হাঁহি ধেমালিত থাকিব পাহৰি যায়। জীৱনলৈ অহা সকলোবোৰ মানুহ আপোন নহয়। কিছুমানে সময় অতিবাহিত কৰিব কাৰণেও আহে, যিবোৰক আমি হয়তো সকলোতকৈ বেছি প্ৰিয় বুলি ভাবোঁ। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কাৰণ প্ৰতিশোধ লৈ তুমি এদিন আনন্দত থাকিবা, কিন্তু নিজক সলনি কৰিলেই গোটেই জীৱন আনন্দত থাকিব পাৰিবা। এই পৃথিৱীত সকলোতকৈ বেছি অসহায় সি, যিয়ে নিজৰ খং, নিজৰ কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি কান্দিব নোৱাৰে, মাথো এটি মৃদু হাঁহিৰ মাজত সকলো লুকুৱাই ৰাখে। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে। কাকো কেতিয়াও বহুত বেছি আপোন বুলি ভবা ঠিক নহয়, কাৰণ আপোন মানুহবোৰেই এসময়ত দুখৰ কাৰণ হৈ ৰয়। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীৰ কোনো কাৰো আপোন নহয়। যেতিয়াই তোমাৰ প্ৰয়োজন হ'ব, তেতিয়াই চবেই কাষত আহিব। কোনোবা স্বাৰ্থৰ কাৰণে, আকৌ কোনোবা আৱেগৰ কাৰণে, এইটোৱেই বাস্তৱ। মানুহ অতি সহজতে সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত চাব এক ধৰণৰ, আৰু পুৰণা হৈ গ'লে চাব আৰু এক ধৰণৰ। ছোৱালীবোৰক কৈছোঁ, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়া হ'বা, ধন সম্পত্তি চাই নহয়। কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত যিমান টকা হ'লেও সুখী হ'ব নোৱাৰিবা।